দুৰ্ভাগ্যজনক ঘটনা যে আজি কিছুদিনৰ আগতে মৰিয়নি অঞ্চলৰ নকছাৰী অঞ্চলত এখন বিবাহ চকলং পদ্ধতিৰে বিবাহ হৈছিল আৰু এই বিবাহত অংশগ্ৰহণ কৰিবলৈ যোৱা কিছু ব্যক্তি বা দুই এঘৰ মানুহক সেই অঞ্চলৰে শংকৰদেৱ সংঘৰ লাহিং আঞ্চলিক সমিতিয়ে তেওঁলোকে এঘৰীয়া কৰিছিল আৰু তেওঁলোক আকৌ শুদ্ধিকৰণ কৰা বুলি আমি বিভিন্ন ঠাইত আমি শুনিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ গতিকে এনেধৰণৰ যি ব্যৱস্থা এই ব্যৱস্থাক আমি টাই আহোম যুৱ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আমি শংকৰদেৱ সংঘৰ এনেকুৱা ব্যৱস্থাক আৰু আমি টাই আহোম যুৱ পৰিষদে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে এই অসমখনেই হৈছে চাওলুং চুকাফাৰ অসম এই অসমখন আজি চাওলুং চুকাফাই ৭ ৰাজ সামৰি ১ ৰাজ কৰিছিল বৰ অসম কৰিছিল সমন্বয়ৰ এটা হেতু কৰিছিল আজি এই অসমীয়া সমাজ ব্যৱস্থা গঠন কৰিছিল গতিকে এনেধৰণৰ যি জাতিভেদ প্ৰথা বা এনেধৰণৰ যি উচ্চ নিচ প্ৰথা আজি শংকৰদেৱ সংঘই সৃষ্টি কৰিছে অসমত ইয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ গতিকে শংকৰদেৱৰ নামত তেওঁলোকে আজি গঠন কৰিছে মই এটা কথা শংকৰদেৱ সংঘক এটা সুধিবলৈ বিচাৰিছোঁ স্পষ্টকৈ প্ৰশ্ন যে শংকৰদেৱে আজি তেওঁলোকে লিখি থৈ গৈছে নেকি যে কোনোবা অন্য জাতি জনগোষ্ঠী অন্য ধৰ্মীয়ৰ বিবাহ যি প্ৰথা বিবাহ অঞ্চলত তেওঁলোকে অংশগ্ৰহণ নকৰা বা পশুপালন যি ব্যৱস্থা হাজাৰ বছৰীয়া যি পশুপালন কৰি কৃষিজীৱী যি জনতা সেই কৃষিজীৱী সেই পশুপালন হাঁহ কুকুৰা পুহিব নোৱাৰা কিবা ব্যৱস্থা শংকৰদেৱ দেৱে কিবা লিখি থৈ গৈছে নেকি বা শংকৰদেৱে যিটো নামঘৰ প্ৰতিষ্ঠা কৰিছিল এই নামঘৰটোকে আকৌ তেওঁলোকে বিভিন্ন গাঁও অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে শংকৰী সংঘৰ নাম দি আকৌ এটা নামঘৰ প্ৰতিষ্ঠা কৰিছে গতিকে সমাজখনকে তেওঁলোকে ভাগ ভাগ কৰিছে বিভেদ সৃষ্টি কৰিছে গতিকে এনেধৰণৰ ব্যৱস্থা আমি ধিক্কাৰ জনাইছোঁ গতিকে আমি অতি শীঘ্ৰেই শংকৰ সংঘৰ কেন্দ্ৰীয় নেতৃত্বলৈ আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে আপোনালোকে আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজক আৰু যিখন লাহিং আঞ্চলিক সমিতি শংকৰ সংঘৰ সেই শংকৰ সংঘৰ লাহিং আঞ্চলিক অতি শীঘ্ৰে তেওঁলোকে ভংগ কৰি এই যিসকল বিষয়ববীয়া তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিছিল এই বিষয়ববীয়া তেওঁলোকক আপোনালোকে যিসকলক এঘৰীয়া কৰিছে তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকক ক্ষমা খোজাৰ ব্যৱস্থা কৰক আৰু যদি আপোনালোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি টাই আহোম যুৱ পৰিষদে উজনি অসমত কিন্তু আপোনালোকৰ যিবোৰ হ'বলগীয়া আগন্তুক যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত কিন্তু বাধা দিবলৈ আমি টাই আহোম যুৱ পৰিষদক বাধ্য হ'ম আৰু এটা কথা স্পষ্ট কৰি দিছোঁ বাৰে বাৰে কৈছোঁ যে শংকৰদেৱৰ নাম লৈ শংকৰদেৱৰ অসমত যি ধৰ্মীয় ভেদাভেদ যি ধৰ্মীয় উচ্চ নিচ প্ৰথা আপোনালোকে আৰম্ভ কৰিছে যি দালালি কৰিছে ভণ্ডামি কৰিছে এই ক্ষেত্ৰত কিন্তু আমি অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি টাই আহোম যুৱ কেন্দ্ৰীয় সমিতিৰ দাবী জানিছোঁ ধন্যবাদ